तामुलपुर जिला सिंहनि सुक्लायजारफां ब्लक कमिटि बिपिएफनि 63 बोसोरारि जथुम्माया 1 सेप्तेम्बर रबिबार खालि गरेस्वरनि सुवागपुराव सानसेनि हाबाफारिजों जालाङो। बे हाबाफारिनि गेजेरजों सुक्लायजारफां ब्लक बिपिएफनि पेरेन्ट बडि लाइमोन आरो आइजो दालायनि गोजाम आफादखौ सिफायना गोदान आफाद दानाय जायो। सानसेनि हाबाफारिजों खुंनाय सुक्लायजारफां ब्लक बिपिएफ हान्जानि 63 बोसोरारि जथुम्मायाव बारग' एमएलए इमानुएल मोसाहारिजों लोगोसे बिटिसिनि बारग' मावफुं सोद्रोमा गणेश कसारी आरो लोगोसेनो हान्जानि गुबुन गुबुन गोजौ दैदेनगिरि मावथि सोद्रोमा आरो गरेस्वर नावकाटा ओनसोलनि गोबां रायजो राजाफोरा बाहागो लादोंमोन। मख'नो गोनां बाथ्रादि सानसेनि हाबाफारिजों खुंनाय बे हाबाफारिनि गेजेरजों सुक्लायजारफां ओनसोलनि गुबुन गुबुन राजखान्थि हान्जानि गोबां मददगिरिफोरा बिपिएफ हान्जायाव हाबो। गुबुन फारसेथिं बे हाबाफारियाव बिटिसिनि बारग' इएम गणेश कसारिया बाहागो लानानै खौरां बिजोंनि गेजेरजों ओरैबादि फोरमायो। आरो आमार सुक्लायजारफां ब्लक कमिटी जी ब्लक कमिटीर माने आছিলে সেইটো আমি ভংগ কৰি নতুন আকৌ আমি ব্লক কমিটি গঠন কৰিছোঁ। ইয়াত পেৰেণ্টছ ইউথ উইমেনৰ আমি কমিটি গঠন কৰিছোঁ। কিছুমান ৰিচাবল কৰিছোঁ আৰু কিছুমান পুৰণা নেতাকে আকৌ আমি বাহাল ৰাখিছোঁ বিভিন্ন পদবীত এই ধৰণৰ কথা। গতিকে আজি আমাৰ সুক্লায়জাৰফাং সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰাইমাৰী নেতৃত্বত আজি আমাৰ দলীয় যে মানে কৰ্মকৰ্তা এই ডেলিগেট সেশনত আহিছে। আজি হাজাৰ হাজাৰ মানুহ ইয়াত গেদাৰিং হৈছে। কি কৈছে? হ'ব পাৰে, আমিও জইন কৰিম। আজিও আমাৰ জইন হ'ব ইয়াতে প্ৰায় 100 জন আমি আজি জইন কৰিম। বিজেপি ইউপিপিএল বা কংগ্ৰেছ এই তিনিটা পাৰ্টিৰ পৰা ইয়াত আমাৰ দলত জইনিং প্ৰগ্ৰাম আপোনালোকে অলপ পিছত পাব। গতিকে সেইটো ভিজুৱেলটো যাতে আপোনালোকে লৈ যায় এইটো মই অনুৰোধ কৰিছোঁ। প্ৰত্যেক ৰাজনীতি দলে মানে নিজৰ দলক শক্তিশালী কৰিবৰ কাৰণে জইনিং কৰিব পাৰে। এটা দুটাকৈ দেখা পাই থাকোঁ আমি, কিন্তু আমি 100 হাজাৰহে আমি কৰোঁ এই ধৰণৰ কথা। গতিকে আজি হাগ্ৰামা মহিলাৰী নেতৃত্বত বিপিএফ দল বিটিচিত বহুত শক্তিশালী। যোৱা দিনবোৰত যি দিলে শক্তি আছিল তাতকৈ আজি দিনটোত বিপিএফ দল বহুত শক্তিশালী। আৰু 4খন জিলাত অসমীয়া ভাষাটো ব্যৱহাৰ কৰা নাই। আমাৰ সময়ত কৰিছিলোঁ। বৰ্তমান চৰকাৰ বিজেপি চৰকাৰ, বিজেপি ইউপিপিএল এজিপি সন্মিলিত চৰকাৰ, তেখেতসকলে কি কৰিছে মই নাজানো। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেতিয়া চৰকাৰ চলাই আছিল বিটিচিত সকলো ভাষা সকলো ধৰ্ম সুৰক্ষিত আছে। সকলো জাতি যিবিলাক বিটিচিত বসবাস কৰি আছে এইবিলাক সকলোৱে সুৰক্ষিত আছে। ভাষাই হওক ধৰ্মই হওক বিভিন্ন কলা সংস্কৃতি হওক এইটো সুৰক্ষিত থাকিব। এতিয়ালৈ আলোচনা হোৱা নাই মই জানাত। গতিকে ইউপিপিএল বিপিএফ যদি আমাৰ মানে হাইকমাণ্ড মুৰব্বীসকলে আলোচনা কৰি যদি এলায়েন্সৰ কথা ভাবিছে এইটো বেয়া বুলিও মই নাভাবোঁ। কিন্তু আজিৰ দিনটোত কোনো সেই ধৰণে আনুষ্ঠানিকতাভাৱে আলোচনা হোৱা নাই। আজি আমাৰ দলৰ লগত যোগদান কৰিবৰ কাৰণে বিভিন্ন নেতা বিভিন্ন মানে যি কৰ্মী যি বাঘা বাঘা নেতা বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যোগাযোগ কৰিছে। হয়, মানস চৰণীয়া ডাঙৰীয়া ইতিমধ্যে মোকো লগ কৰিছে আৰু আমাৰ দলীয় নেতৃবৃন্দসকলক লগ কৰিছে আৰু তেখেতে খুব সম্ভৱ কম সময়ৰ ভিতৰত বিপিএফ দলত যোগদান কৰিব। কথাটো মই ক'ব পৰা এই বিষয় নহয়। আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যেতিয়া মানে PMB বডি মানে মিটিং হ'ব, কেতিয়াবা CWC মিটিং হ'ব, সেইবিলাকত আলোচনা কৰিব। আজিৰ দিনটোত কোনে কেণ্ডিডেট হয় এই কথা ক'ব পৰা অৱস্থাত নাই। আমিতো কওঁ অকল ৰণে নাৰ্জাৰী নহয়, বিটিচিৰ শাসনত যিবিলাক আছে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই হওক বা বিজেপিৰ যিবিলাক MCLA আছে, যিবিলাক এজিপিৰ নেতৃবৃন্দ আছে, তেখেতসকলে বিটিচি চলাব পৰা নাই, বিফল হৈছে, উন্নয়ন কৰিব পৰা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সময়ত আজি আমি বহুখিনি দিশত আমি উন্নয়নৰ কাম কৰিছোঁ। যাতায়াতৰ পৰা, শিক্ষাৰ পৰা, স্বাস্থ্যৰ পৰা, মানে কৃষি দিশৰ পৰা বিভিন্ন দিশত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া আছে
একে লেঠাৰিয়ে উন্নয়নৰ কাম চলিছিল কিন্তু বৰ্তমানৰ যিটো চৰকাৰ এইটো বিফল হৈছে